কেতিয়াবা এনেকুৱা হয় তৰকাৰী বনাবলৈ পাকঘৰত একো শাক পাচলি নাথাকে, তেনে ক্ষেত্ৰত এই বেচনৰ পনীৰৰ তৰকাৰীখনে যথেষ্ট সকাহ দিয়ে আৰু টেষ্টটো সৰ্বোত্তম। কওকচোন আজি বনাওঁ বেচনৰ পনীৰ তৰকাৰী। তাৰ বাবে 3 কাপ পানী আৰু 1 কাপ বেচন লৈ ভালদৰে ঘুলি ল'ব। তাতে নিমখ, হালধি, আদা পিহা অকণমান আৰু জনিগটি মিলাই গেছত কম জুইত উতলাই থাকিব। চাওক যেতিয়া বেচনৰ ঘোলখিনিৰ কনচিষ্টেঞ্চিটো ডাঠ হৈ আহিব, আপোনাৰ ঘোলখিনি ৰেডি হৈ যাব। এখন প্লেটত অকণমান এচামুচ তেল সানি ঘোলখিনি প্লেটখনত ঢালি চাৰিওফালে বিয়পাই পেলাব আৰু একেবাৰে ঠাণ্ডা হ'বলৈ দিব। আৰু ঠাণ্ডা হোৱাৰ পিছত 5 মিনিট সময় ফ্ৰিজত থৈ দিব। এতিয়া আন এখন পেনত এচামুচ তেল গৰম কৰি জিৰা, ধনিয়া, লং, ইলাচি, ডালচেনি যি অলপ লৰাই ল'লোঁ 1 মিনিট সময়। তাত এটা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া আৰু অলপ কেঁচা হালধি দি দিলোঁ। কেঁচা হালধি অপশ্যনেল, মোৰ ওচৰত আছিল বাবে মই দি দিলোঁ। দি দিলে অলপ গোন্ধটো ভাল লাগে তৰকাৰীখনত। আৰু তাতে এচামুচ ফলা বুটো দি দিলোঁ। এয়া চাওক একেবাৰে ঠাণ্ডা হৈ যোৱাত 5 মিনিট ফ্ৰিজত থৈ উলিয়াই আনিলোঁ আৰু পনীৰৰ আকাৰত কাটি পেলালোঁ। এইফালে মছলাখিনি প্ৰায় 5-10 মিনিট ভাজি যোৱাত ঠাণ্ডা হ'লত মিক্সিত পিচি এটা পেষ্ট বনাই পেলালোঁ। আকৌ কেৰাহীত 3 চামুচ তেল দি জিৰা ফুটাই হালধি দি মছলাখিনি পিচি তাতে ঢালি দিলোঁ। চাওক মছলাখিনি তেল ওলোৱালৈকে কম জুইত ভাজি থাকিব। ভালদৰে ভজা হ'লত অলপ মিক্সি ধোৱা পানীখিনিও দি দিলোঁ। আকৌ ভালদৰে সকলোখিনি লৰাই ভাজিলোঁ। এয়া চাওক পনীৰৰ আকাৰত কাটি পেলোৱা বেচনখিনি, মছলাখিনিত এচামুচ টমেটো কেচাপ দি দিলোঁ। আকৌ ভালদৰে লৰাই থাকিলোঁ। ভাজা হ'লত তাত জোখ অনুসৰি পানী দিলোঁ। সকলোখিনি ভালদৰে লৰাই উতল আহিবলৈ দিলোঁ। পানী আপোনাৰ জোখ অনুসৰি দিলেই হ'ব। ডাঠ পাতল আপুনি কেনেকৈ ভাল পায়। উতল অহাত তাতে এচামুচ কষ্টুৰি মেথি মোহাৰি দি দিলোঁ। ভালদৰে বইল হৈ গৈছে তৰকাৰীখন। তাতে এতিয়া বেচনৰ পনীৰখিনি এটা এটাকৈ দি দিলোঁ। ঢাকোন নিদিয়াকৈ কম জুইত 5-10 মিনিট সময় উতলাই থাকিব। মাজে মাজে লৰাই দিব আৰু জোখ অনুসৰি নিমখো দি দিব। আৰু চাওক ভালদৰে তৰকাৰীখন হৈ গৈছে। শেষত তাত এচামুচ জালুক, ধনিয়া কটা আৰু এচামুচ ঘিউ ইচ্ছা অনুসৰি দিব পাৰে। গৰমে গৰমে ৰুটিৰ লগত পৰিৱেশন কৰক। ধন্যবাদ।